এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। যিহেতু এইকেইদিন ভিডিঅ' দিয়া হোৱাই নাই পিছে, আৰু আজি ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰিলোঁ। দেখিছে নহয় ইমান বৰষুণ, কি ক'ম আৰু অকণমান বতৰটো ভাল কৰেহে তাৰপাছত আকৌ বৰষুণ দিয়েই, বহুত ডাঙৰ বৰষুণ। আৰু যিহেতু মই ভইচটো দিছিলোঁ বৰষুণৰ কাৰণে আপোনালোকে শুনা নাপায় বুলি আকৌ মানে নতুনকৈ ভইচটো দিব লগা হ'ল বাৰু। দেখিছে বহুত ডাঙৰ বৰষুণ। আৰু আজি যিহেতু জন্মাষ্টমী, সেয়ে কি দেখাব পাৰোঁ বোলো আপোনালোকক দেখাম। তাৰপাছতে খুৰী আহি ওলালেহি, বোলে খুৰী চাহ তাহ খালে মেলিলে, এতিয়া খুৰী যাবগৈ। খুৰী যায়গৈ ন, কওক আকৌ যাওঁ বুলি। যাওঁগে পায়। অঁ খুৰী আহি ওলালেহি, চাহ তাহ খাই মেলি এতিয়া যায়গৈ। আৰু পাছৰখিনি আপোনালোকক মই দেখুৱাই থাকিম। যাক এৰাৰ পাছত খুৰীও গ'লগৈ। তাৰপাছত এই গৰু গাইবিলাক আছে নহয়, দেখিছে নহয় পিছল খাই পৰিছিলোঁ। আৰু এইফালে পানী অলপ খুৱাই লওঁ বুলি ভাবিলোঁ। যিহেতু আমি গাঁৱৰ মানুহ ন, গাঁৱত আছোঁ, কিবা এটা নহয় পুহিবই লাগিব। এইফালে গৰু যিহেতু বান্ধনৰ ছিজন হয়, এইফালে গৰুকেইজনীক পানী খুৱাই ল'লোঁ। তাৰপিছতে হাঁহকেইজনী আছে বোলো, হাঁহ চাহবোৰ বান্ধি আজৰি হওঁ। আৰু তাৰপাছতে মিঠৈ বনাব লাগিব নহয়, সেই এইফালে হাঁহ ইজনীক খুৱাই বোৱাই সকলোবোৰ বান্ধি মানে আজৰি হওঁ বুলি ভাবিছোঁ। আৰু নাহেই মানে পানী পাই মানে ইহঁতি সোমাব মনেই নকৰে। আৰু তাৰপাছত এইফালে খুৰীহঁত আহি পালেহি। যিহেতু নামঘৰৰ কাৰণে মানে পকা মিঠৈ বনাব লাগে, সেয়েহে খুৰী আহি ওলালেহি। আৰু খুৰীয়ে গুৰবোৰ পগাই আছে, দেখিছে নহয়, মই চাইহে আছোঁ। আৰু নামঘৰত যিহেতু মানে পকা মিঠৈ বনাবলৈ কৈছিলে, সেয়েহে খুৰীহঁতে ভাবিলে নাই নামঘৰত নবনাওঁ, তোমালোকৰ ঘৰতে বনাওঁ আহা বুলি ক'লে। আৰু এই আমাৰ ঘৰত বনাবলৈ আহিলে খুৰীহঁতে। তাৰপাছতে লিখি আছে, পাহৰি গৈছে, কিমান হ'ল কৈ দিয়া। হা 150 হৈছে। অঁ আৰু এয়া লিখিবলৈ আছে, যিহেতু আজি জন্মাষ্টমী নহয় জানো। আৰু পকা মিঠৈটো মানে ঘৰতে বনাই দিয়া হৈছে, ইয়াতে বনাই মেলি চবেই মিলি আৰু বনাই নামঘৰলৈ লৈ যাব। আৰু যিহেতু আমাৰ ঘৰতহে আহিছে, আমাৰ নামঘৰত ৰাতিহে জন্মাষ্টমীটো মানে পালন কৰে, সেয়েহে আইসকল সকলোৱে আহি লাগি ভাগি কৰি আছে। আৰু এইফালে মিঠৈ বনাই যিখিনি পিঠাগুড়ি থাকিলে সেইখিনি খুৰীহঁতে কি কৰিছে, ভুৰভুৰি পিঠা বনাই আছে ন খুৰী? পিঠা বনাইছোঁ, বহুমুখী পিঠা বনাইছে, দেখিছে নহয়। এই যোনখিনি থকা পিঠাগুড়িখিনি কি কৰিব ন, যিহেতু ৰাইজৰ হয়, সেইখিনি যিহেতু ভকতসকলে খাব পাৰিব পিঠা এটা। অঁ এয়া এইফালে বনাই আছে। বেছি জুইটো বেছি হৈ গৈছে নেকি, জুইটো উলিয়ালেহে কমাব। নামঘৰৰ কাৰণে পিঠা আৰু মিঠৈ বনালোঁ, হৈ গ'ল। আৰু এতিয়া মই ঘৰলৈ যাওঁ দেই। অঁ ঠিক আছে যাওক। এইফালে বতৰটো বেয়া ন, বৰষুণ দি আছে। হ'ব দিয়ক, যাওক তেতিয়া। অঁ খুৰীহঁতো বনাই মেলি চব ভাগে ভাগে গ'লগৈ। আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ। যদি নামঘৰলৈ যাব পাৰোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম। আজিলৈ আহিছোঁ, বাই বাই।